Kumar's English টিউটৰিয়েললৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি আজি গ্ৰামাৰৰ ইংলিছ গ্ৰামাৰৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। হেয়া হল ডিটাৰমিনাৰ্ছৰ ইচ আৰু এভৰি, যেটো নেকি আমাক কেতিয়াবা খোকোজা লাগে। যদি বাছিবলগীয়া হয় বা ফিল ইন দ্য ব্ল্যাঙ্কস কৰিবলগীয়া হয়, আমাৰ কেতিয়াবা এনেকুৱা লাগে যে ইচ হ'ব নে এভৰি হ'ব। গতিকে আজি ইয়াত এনেকুৱাকৈ আমি আলোচনা কৰিম। ভিডিঅ'টোৰ শেষত এনেকুৱা এটা অৱস্থাত আমি গৈ পামগে, আমি বাক্যৰ গাঁথনি দেখিয়েই ক'ব পাৰিম যে ইয়াত ইজ বহিব নে এভৰি বহিব। গতিকে পলম নকৰাকৈ আমি আলোচনা কৰোঁ হওক ইজ আৰু এভৰি। অসমীয়াত ইজ মানে হ'ল প্ৰত্যেক আৰু এভৰি মানে হ'ল প্ৰত্যেক, অৰ্থাৎ ইজ আৰু এভৰি দুয়োটাৰে মিনিং প্ৰত্যেক একে, সেম মিনিং হোৱাৰ কাৰণে আমি কেতিয়াবা দুমোজাত পৰোঁ। গতিকে ইয়াৰ ব্যৱহাৰটো চাবলৈ গ'লে ইজ কেতিয়া বহে? যেতিয়া নিৰ্দিষ্ট সংখ্যাৰ মাজৰ পৰা প্ৰত্যেক বুজোৱা হয় তেতিয়া ইজ ব্যৱহাৰ কৰোঁ, আৰু অনিৰ্দিষ্ট সংখ্যাৰ মাজৰ প্ৰত্যেক বুজোৱা হয় তেতিয়া এভৰি ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ ইয়াত 10জন ছাত্ৰ ছাত্ৰী আছে, প্ৰত্যেকজনে ভাল, তেতিয়া আমি কি ব্যৱহাৰ কৰিম? ইজ। আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সোনকালে শুই উঠা উচিত, তেতিয়া কি হ'ব? এভৰি। কাৰণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী অনিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ কথা কোৱা হৈছে, গতিকে তেতিয়া আমি এভৰি ব্যৱহাৰ কৰিম। গতিকে আমি এই কথাটো লিখি মনত ৰাখি দিওঁ যে নিৰ্দিষ্ট সংখ্যাৰ মাজৰ প্ৰত্যেক, নিৰ্দিষ্ট সংখ্যাৰ মাজৰ প্ৰত্যেক আৰু অনিৰ্দিষ্ট সংখ্যাৰ মাজৰ প্ৰত্যেক। নিৰ্দিষ্ট সংখ্যাৰ মাজৰ প্ৰত্যেক হ'বলৈ হ'লে ইজ, আৰু অনিৰ্দিষ্ট সংখ্যাৰ মাজৰ প্ৰত্যেক বুজাবলৈ হ'লে এভৰি ব্যৱহাৰ কৰোঁ। এই কথাটো আমি প্ৰথমতে মনত ৰাখিম। দ্বিতীয়তে বন্ধুসকল, আমি এই বস্তুটোকে আমি কি কৰিম যে এটা ফৰ্মুলাত আমি বান্ধি ল'ম। ইজ আৰু এভৰিক আমি ফৰ্মুলাত যদি বান্ধি লওঁ, আমাৰ খোকোজা একেবাৰে আঁতৰ হ'ব। অৰ্থাৎ নিৰ্দিষ্ট সংখ্যাৰ মাজত প্ৰত্যেক বুজাবলৈ ইজৰ পাছত কি থাকিব? অফ দাৰ পিছত কি থাকিব? প্লুৰেল নাউন বা প্ৰনাউন প্লাছ ছিংগুলাৰ ভাৰ্ব। এই কথাটো আমি মনত ৰাখিব লাগিব। ইজৰ লগত অফ দা থাকিব, প্লুৰেল নাউন বা প্ৰনাউন থাকিব, আৰু ছিংগুলাৰ ভাৰ্ব থাকিব। যেনে ইচ অফ দ্য বয়জ, ইচ অফ দ্য 10 বয়জ ইজ ছিংগিং, বা ইচ অফ দেম ইজ ষ্ট্ৰং, এনেকৈ আমি লিখিব পাৰিম। এই কথাটোকে আমি কি কৰিম? এভৰি প্লাছ ছিংগুলাৰ নাউন প্লাছ ছিংগুলাৰ ভাৰ্ব। গতিকে ইচ আৰু এভৰিৰ ক্ষেত্ৰত ভাৰ্ব দুয়োটাৰে ক্ষেত্ৰতে ছিংগুলাৰ ৰূপতহে ব্যৱহাৰ হয়। তাৰমানে ইচ অফ দ্য প্লাছ প্লুৰেল নাউন থাকিলেও কিন্তু ভাৰ্বটো ছিংগুলাৰ, কাৰণ এই বাক্যৰ ছাবজেক্টটো ইচে হয়। গতিকে আমি যদি দুটামান বাক্য লৈ লওঁ, আমি ল'ম, তেতিয়া আমাৰ স্পষ্ট হ'ব কথাটো যে 1 নম্বৰ বাক্য আমি ল'লোঁ, ডেজ অফ দ্য 10 ষ্টুডেণ্টছ is good. Days of the 10 students is good. ইয়াত আমি কি কৰিম? ইজ ব্যৱহাৰ কৰিম, কাৰণ ইয়াত অফ দা আছে আৰু 10 ষ্টুডেণ্টছ প্লুৰেল নাম্বাৰ আছে, আকৌ ছিংগুলাৰ ভাৰ্ব আছে। এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইখিনিতে ভুল কৰে যে ইচ অফ দ্য 10 ষ্টুডেণ্টছ দেখি আৰ লিখি দিয়ে, কিন্তু নহয়, আচলতে ষ্টুডেণ্টছটো ছাবজেক্ট নহয়, এই বাক্যৰ ছাবজেক্টটো হ'ল ইজ। ঠিক তেনেকৈ দ্বিতীয়তে আমি ক'ম ডে ষ্টুডেণ্ট ইজ গুড। তেতিয়া আমি কি কৰিম? ডে ষ্টুডেণ্ট ইজ গুড। আমি ইয়াত অফ দা নাই, অৰ্থাৎ প্ৰত্যেকজন ছাত্ৰই ভাল, তেতিয়া অসংখ্য অনিৰ্দিষ্ট সংখ্যাৰ পৰা বুজাইছে, গতিকে এভৰি ষ্টুডেণ্ট ইজ গুড বুলি আমি লিখিব পাৰোঁ। আৰু দুটামান বাক্য ল'ম। 3 নম্বৰ বাক্য আমি ল'লোঁ। এতিয়া এনেকুৱা বাক্য ল'ম যে ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা এটা ধাৰণা হৈ গ'ল যে ইজ লিখিবলৈ হ'লে অফ দা থাকিবই লাগিব। তেনেকুৱা নহয়। ইজ ব্যৱহাৰ কৰিবলৈ হ'লে অফ দা নহ'লেও হয়, কিন্তু নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ বুজাব লাগিব, যেনে 10 students participated
participated in this got a prize কোনোবা এটা প্ৰতিযোগিতাত 10 জনে অংশগ্ৰহণ কৰিছিল প্ৰত্যেকজনে প্ৰাইজ অৰ্জন কৰিছিল তেতিয়া আমি কি কৰিম each each got a prize ইয়াত আমি অফ দালে বাট চাই না থাকো গতিকে বন্ধুসকল যে each আৰু every ব্যৱহাৰ যদি আমি এনেকৈ মনত ৰাখো তেতিয়াহলে আমাক কেতিয়াও খোজা নালাগে আৰু আপোনালোকে এই ভিডিওটো চাই পেলাই যদি ভাল লাগিছে তেতিয়াহলে আপোনালোকে লাইক আৰু কমেন্ট কৰিব আৰু যদি নিজে উপকৃত হোৱা বুলি ভাবিছে আন 10 জনক উপকাৰ কৰিবৰ কাৰণে আপোনালোকে যিমান পাৰে শেয়াৰ কৰিব ধন্যবাদ